এৰিয়া 51 এতিয়াও বহুত ৰহস্যময় হৈ আছে। জানিবলগীয়া এতিয়াও বহুত মিস্ট্ৰি আছে, যাৰ বিষয়ে আজি অসম ফেক্ট এই ভিডিঅ'ত মই আপোনালোকক ৰহস্যময় ঘটনাৰ সৈতে মই আপোনালোকক অৱগত কৰাম। তো বন্ধুসকল আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাব, কিন্তু কিয়নো বন্ধুসকল ভিডিঅ'ৰ মাজত আপোনালোকে এটা ৰিয়েল লাইফত অহা কষ্ট অফ কষ্ট AM যিটো এটা ৰেডিঅ' শ্ব' আছিল, তাত এজন মানুহ ৰিয়েল লাইফত ৰিয়েল টাইমত ফোন কলত আহিছিল, তাৰ এটা ৰেকৰ্ডিং আপোনালোকে শুনা পাব। তো বলক বন্ধুসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এৰিয়া 51 যাক আমি সাধাৰণতে এইটো নামতে কওঁ, এইটো ইয়াৰ একচুৱেল অফিচিয়েল নাম নহয়। ইয়াৰ ৰিয়েল নাম হ'ল নেভাডা টেষ্ট এণ্ড ট্ৰেইনিং ৰেঞ্জ, আৰু এইটো ইউনাইটেড ষ্টেট অফ নেভাডা চাউথ নেভাডাত স্থিত। ৱৰ্ল্ড ৱাৰ II সময়ত এৰিয়া 1, এৰিয়া 2, এৰিয়া 3 এনেকুৱা বহুত এৰিয়াত নিউক্লিয়াৰ বমৰ টেষ্টিং কৰা হৈছিল, আৰু এই একমাত্ৰ লোকেশ্যন এৰিয়া 51 সেই সময়ৰ এটা টেষ্ট প্লেছে আছিল। যিমানো এৰিয়া আছিল তাৰ পৰা ক'তো বেলেগ এক্টিভিটি দেখা পোৱা নাছিল, কিন্তু এই এৰিয়া 51 আজিও ৰহস্যৰ এক্সপ্ল'ৰক কঁপাই দিয়ে। এৰিয়া 51 সেই ঠাই যোন ঠাই আমেৰিকাই আজিও গুপ্ত থৈছে। ইয়াত মনুষ্যৰ আৰু জীৱ জন্তুৰ লগতে পাইলটকো দূৰৰ পৰাই ৱাৰ্ণিং দিয়া হয়, তাৰ ওচৰে পাজৰেও উৰা মাৰিব নোৱাৰে। তাত কিছুমান ছিলেক্টেড চাইণ্টিষ্টকে কাম কৰিব নিয়া হয়, আৰু সিহঁতক শপত দিয়া হয় যে তাত সিহঁতে যিও এক্সপেৰিমেণ্ট কৰিব তাৰ বিষয়ে বেলেগক কোৱাত বাদে তেওঁ নিজকো যাতে নকয়। কষ্ট অফ কষ্ট AM যিটো এটা ৰেডিঅ' শ্ব' আছিল, তাত এজন মানুহ ৰিয়েল টাইমত ফোন কলত আহিল। তেওঁ এইটো ক্লেইম কৰিছিল যে তেওঁ এৰিয়া 51ত প্ৰথমে কাম কৰিছিল আৰু ফৰ্মেল এমপ্লয় আছিল। এইটো শুনক এই ৰেকৰ্ডিং। On the air, hello. Hello, Art. Yes. Hi. I don't have a whole lot of time. Well, look, let's begin by finding out whether you're using this line properly or not. Area 51. Yeah, that's right. Were you an employee or are you now? A former employee. Former employee. I was let go on a medical discharge about a week ago, and I've kind of been running across the country. Oh man, I don't know where to start. They're gonna they'll triangulate on this position really soon. So you can't spend a lot of time on the phone. So give us something quick. Okay. Okay. What we're thinking of as aliens are they're extra-dimensional beings that an earlier precursor of the space program made contact with. They are not what they claim to be. They have infiltrated a lot of aspects of the military establishment, particularly the Area 51. The disasters that are coming, the military, I'm sorry, the government knows about them, and there's a lot of safe areas in this world that they could begin moving the population to now, Art. But they're not doing anything. They are not. They want the major population centers wiped out so that the few that are left will be more easily controllable. Discharge. I started getting... ৰেডিঅ' কলত লাইভ ফোন কল কাটি যায়। তাৰ পাছত সেই অচিনাকি মানুহজনৰ কি হ'ল কোনো নাজানিলে। বব লাজাৰ, যিয়ে 1999ৰ পৰা ক্লেইম কৰি আহিছে যে তেওঁ এৰিয়া 51ত কাম কৰিছিল। বব লাজাৰ এৰিয়া 51ৰ S4 কম্পাৰ্টমেণ্টৰ এলিয়েন বেছ টেকন'লজিত কাম কৰিছিল বুলি কৈছিল, আৰু বব লাজাৰ এইটো ক্লেইম কৰিছিল যে তেওঁ এলিয়েনৰ স্পেচশ্বিপক নিজ চকুৰে বনাই থকা দেখিছে, আৰু তেওঁ এইটো কৈছিল যে ডিপাৰ্টমেণ্টত এলিয়েনৰ যি ভেহিকেল আছিল তাক ষ্টাডি কৰা হৈছিল। এৰিয়া 51ত এতিয়াও বহুতো মিস্ট্ৰি আছে যাৰ বিষয়ে আমি নাজানো। ইয়াৰ আৰু বহুতো এনেকুৱা মিস্ট্ৰি ৰহস্যময় ঘটনা আছে, তাৰ বিষয়ে আপোনালোকক মই এই চেনেলত অৱগত কৰাই থাকিম, আৰু আপোনালোকে এনেকুৱাই ৰহস্যময় ঘটনা আৰু ফেক্টৰ বিষয়ে
জানিব বিচাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ল'ব। ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰি ল'ব আৰু নিজৰ বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় ভাৰত, জয় অসম।